আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম সিটেটৰ অসমীয়া ল্যাঙ্গুৱেজৰ কাৰণে দৰকাৰী কিছুমান প্ৰশ্ন। যদি এই প্ৰশ্ন উত্তৰবোৰ শুদ্ধ কৰিব পাৰে তেন্তে আপোনাৰ সিটেট বা অন্য যিকোনো টেট পৰীক্ষাতে ভাল নম্বৰ পোৱাত সহায়ক হ'ব। নমস্কাৰ প্ৰিয় বন্ধুসকল, মই অঞ্জন আচাৰ্য আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাৰ নিজৰ চেনেল লক্ষ্যত। তেন্তে আহক আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটি হৈছে ভাষা শিকনৰ বাবে তলৰ কোনটো কাৰক সৰ্বাধিক গুৰুত্বপূৰ্ণ হ'ব? অপশ্যনবোৰ সমৃদ্ধ ভাষিক বাতাবৰণ, ভাষাৰ ব্যাকৰণিক নিয়ম, ভাষাৰ ওপৰত আধাৰিত প্ৰশ্নোত্তৰ, ভাষাৰ পাঠ্য সামগ্ৰী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰ্থাৎ সমৃদ্ধ ভাষিক বাতাবৰণ। আৰু তলৰ অপশ্যনবোৰ যদি চাওঁ, ভাষাৰ ব্যাকৰণিক নিয়ম, ভাষাৰ ওপৰত আধাৰিত প্ৰশ্নোত্তৰ বা ভাষাৰ পাঠ্য সামগ্ৰী, এইবোৰো ভাষা শিকনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। কিন্তু শিশুৰ ভাষা শিকনৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্বপূৰ্ণ কাৰকটো হ'ব সমৃদ্ধ ভাষিক বাতাবৰণ। নেক্সট কুৱেশ্যন, অন্য বিষয়ৰ শিক্ষাত ভাষা শিকনত সহায়ক, কাৰণ সকলো শিক্ষকে অধিক ভাষা জানে। এই অপশ্যন শুদ্ধ হ'ব নোৱাৰে। অন্য বিষয়ৰ পাঠ্যপুথিয়ে ভাষা শিকনৰ উদ্দেশ্যক গুৰুত্ব দিয়ে, এয়া শুদ্ধ হ'ব নোৱাৰে, কিয়নো গণিত শিক্ষাত ভাষা শিক্ষণে গুৰুত্ব নাপায়। অন্য বিষয়ৰ শিক্ষকে বিষয়ৰ লগতে ভাষাও শিকায়, এয়া শুদ্ধ হ'ব নোৱাৰে। অপশ্যন ডি যদি চাওঁ, ভাষা অন্য বিষয় শিকাওঁতে বিবিধতাপূৰ্ণ ভাষা প্ৰয়োগৰ সুযোগ উপলব্ধ হয়। গতিকে অপশ্যন ডি হ'ব সঠিক আৰু শুদ্ধ উত্তৰ, কিয়নো শিশু মনোবিজ্ঞানৰ ফালৰ পৰা যদি আমি চাওঁ, শিশুৱে যদি ভাষা প্ৰয়োগৰ বা ভাষাৰ বিভিন্ন ৰূপৰ যদি প্ৰয়োগ কৰিব পাৰে তেন্তে সেয়া ভাষা শিকনৰ ক্ষেত্ৰত সহায়ক হ'ব। গতিকে অপশ্যন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন লৈ লৈছোঁ। কুৱেশ্যন নম্বৰ 8, ভাষা অৰ্জন শিক্ষকৰ আৱশ্যকতা বিচাৰে। ভাষাৰ শ্ৰেণীতে সম্ভৱ, সহজ আৰু স্বাভাৱিক, প্ৰয়াসপূৰ্ণ হয়। গতিকে আমি এই বিষয়ে আলোচনা কৰিছোঁৱে যে ভাষা অৰ্জন সহজ আৰু স্বাভাৱিক। ভাষা অৰ্জনে শিক্ষকৰ আৱশ্যকতা বা বিদ্যালয়ৰ আৱশ্যকতা নিবিচাৰে, যিহেতু ভাষা অৰ্জন শিশুৰ নিজৰ ঘৰুৱা পৰিৱেশতে সম্ভৱ। গতিকে অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ, অৰ্থাৎ ভাষা অৰ্জন সহজ আৰু স্বাভাৱিক। কুৱেশ্যন নম্বৰ 9, ভাষা তেতিয়া সহজ আৰু নিয়াৰিকৈ শিকা হয় যেতিয়া অপশ্যনবোৰ ভাষাৰ নিয়ম মুখস্থ কৰোৱা হয়, এয়া শুদ্ধ হ'ব নোৱাৰে। ভাষাৰ শিক্ষকে কঠোৰতাৰে শিকায়, এয়া শুদ্ধ হ'ব নোৱাৰে, কিয়নো আজিকালি শিক্ষক কঠোৰ হ'ব নাপায়। ভাষাৰ পাঠ্যপুথিত অত্যাধিক পাঠৰ সমাৱেশ কৰা হয়, এয়া অপশ্যন শুদ্ধ হ'ব নোৱাৰে, কাৰণ পাঠ্যপুথিৰ বাহিৰতো ভাষা শিকন সম্ভৱ। অপশ্যন ডি, ভাষা প্ৰয়োগৰ দক্ষতা বিকাশ প্ৰধান উদ্দেশ্য হয়। গতিকে অপশ্যন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ, কিয়নো শিশুৰ ভাষা প্ৰয়োগৰ দক্ষতাৰ বিকাশ যদি শিক্ষাৰ উদ্দেশ্য হ'ব তেন্তে তেতিয়াহে শিশুৱে ভাষা সহজ আৰু নিয়াৰিকৈ শিকিব পাৰে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 10, শব্দৰ অৰ্থ বুজোৱাৰ অধিক ভাল পদ্ধতি হৈছে। শব্দ কওক চোৱা, হ'ব নোৱাৰে। অৰ্থ ব্যাখ্যা কৰা, এয়াও হ'ব নোৱাৰে, কিয়নো শিশুৱে অৰ্থ ব্যাখ্যা কৰিলে সেয়া ভাল নাপাবও পাৰে। শব্দ অৰ্থ মুখস্থ কৰাটো একেবাৰে হ'ব নোৱাৰে, কিয়নো আজিৰ শিক্ষা ব্যৱস্থাত মুখস্থ কৰাৰ কোনো স্থান নাই। বাক্য প্ৰয়োগৰ দ্বাৰা শিশুসকলক নিজে অৰ্থ অনুমান কৰাৰ সুযোগ দিয়া। গতিকে শিশু মনোবিজ্ঞানৰ ফালৰ পৰা যদি চাওঁ তেন্তে বাক্য প্ৰয়োগৰ যদি শিশুসকলে সুযোগ পাব তেন্তে তাৰ জৰিয়তে নিজে অৰ্থ অনুমান কৰাটো শিশুসকলে ভাল পাব, বা তেতিয়াহে শিশুসকলে শব্দৰ অৰ্থ শুদ্ধকৈ স্থায়ীভাৱে বুজিবলৈ চেষ্টা কৰিব। গতিকে অপশ্যন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 11, অৰ্থৰ গভীৰতা বুজাত কোনটো পদ্ধতি আটাইতকৈ সহায়ক? অপশ্যনবোৰ সৰৱ পঠন, নীৰৱ পঠন, দ্ৰুত পঠন, ধীৰ পঠন। গতিকে ইয়াৰ উত্তৰ আমি সবে জানো যে অৰ্থৰ গভীৰতা বুজিবৰ কাৰণে মৌনভাৱে অৰ্থাৎ নীৰৱ পঠনে সহায়ক হ'ব। গতিকে অপশ্যন বি নীৰৱ পঠন ইয়াৰ শুদ্ধ উত্তৰ হ'ব। কুৱেশ্যন নম্বৰ 12, শিশুসকলে নিজৰ পৰিৱেশতেই নিজেই ভাষা অৰ্জন কৰে, সেইবাবে অপশ্যন এ শিশুসকলক অত্যন্ত সৰল ভাষাৰ পৰিৱেশ দিব লাগে, এয়া হ'ব নোৱাৰে। অপশ্যন বি শিশুসকলক ভাষা একেবাৰেই পঢ়াব নালাগে, এইটো হ'ব নোৱাৰে। অপশ্যন চি শিশুসকলক সমৃদ্ধ ভাষিক পৰিৱেশ দিব লাগে। অপশ্যন ডি ভাষা কেৱল স্কুলতেই শিকাব লাগে। গতিকে ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে, অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, অৰ্থাৎ শিশুসকলক সমৃদ্ধ ভাষিক পৰিৱেশ যদি দিয়া হয় তেতিয়াহে শিশুৱে নিজে ভাষা অৰ্জন কৰিব পাৰিব।
নেক্সট কুৱেশ্যন ভাষা অৰ্জনত গুৰুত্বপূৰ্ণ হয় অপশ্যনবোৰ ভাষাৰ বিভিন্ন ৰূপৰ প্ৰয়োগ অপশ্যন বি ভাষাৰ ব্যাকৰণ অপশ্যন চি পাঠ্যপুথি অপশ্যন ডি ভাষাৰ শিক্ষণ গতিকে ভাষা অৰ্জনত সৰ্বাধিক গুৰুত্বপূৰ্ণ হ'ব যদি শিশুৱে সেয়া ভাষাৰ বিভিন্ন ৰূপৰ প্ৰয়োগ অৰ্থাৎ ভাষা বিবিধতাপূৰ্ণভাৱে অৰ্জন কৰিব পাৰে বা তাৰ প্ৰয়োগ কৰিব পাৰে তেতিয়া শিশুৰ ভাষা অৰ্জন হ'ব পাৰে গতিকে অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ যদি বাকি অপশ্যনবোৰ চাওঁ তেন্তে ভাষাৰ ব্যাকৰণ বা পাঠ্যপুথি বা ভাষাৰ শিক্ষণ এইবোৰৰ লগত ভাষা অৰ্জনৰ বিশেষ সম্পৰ্ক নাই নেক্সট কুৱেশ্যন সুমনে সৰুৰে পৰাই গুজৰাটী ভাষা জানে তাই বিদ্যালয় কেতিয়াও যোৱা নাই এইটো উদাহৰণ হৈছে সুমনৰ প্ৰতিভাৰ ভাষা শিক্ষণৰ ভাষাৰ ক্ষেত্ৰত পিছপৰা অৱস্থাৰ ভাষা অৰ্জনৰ গতিকে এয়া বিদ্যালয় নোযোৱাকৈ নিজৰ ঘৰতে যদি ভাষা শিকিব পাৰিছে তেন্তে সেয়া ভাষা অৰ্জনৰহে উদাহৰণ হ'ব গতিকে অপশ্যন ডি ভাষা অৰ্জন ইয়াৰ শুদ্ধ উত্তৰ হ'ব নেক্সট কুৱেশ্যন সুলেখাই যেতিয়া শিশুসকলৰ লগত কথা পাতে তাই অপশ্যন এ শিশুসকলৰ পৰীক্ষা লৈছে এয়া হ'ব নোৱাৰে কিয়নো ছাত্ৰ আৰু শিক্ষকসকলৰ মাজত কথা বতৰাৰ কথা কোৱা হৈছে অপশ্যন বি সময় নষ্ট কৰি আছে এয়া হ'ব নোৱাৰে অপশ্যন চি ভাষা অৰ্জনৰ কাৰণে পৰিৱেশ দি আছে অপশ্যন ডি শিশুসকলক কথকি বনাই আছে গতিকে অপশ্যন ডি হ'ব নোৱাৰে গতিকে যদি বাৰ্তালাপ চলি আছে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেন্তে সেয়া ভাষা অৰ্জনৰ ক্ষেত্ৰতে সহায় হ'ব গতিকে শিক্ষকে তেতিয়া ভাষা অৰ্জনৰ কাৰণে পৰিৱেশ দি থকাটো বুজাব গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ভাষা অৰ্জনৰ কাৰণে পৰিৱেশ দি আছে গতিকে এয়া আছিল কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন চি টেটৰ কাৰণে দৰকাৰী এইবোৰ শিক্ষণ আৰু আহৰণৰ পৰা লোৱা হৈছে অৰ্থাৎ লাৰ্ণিং এণ্ড একুইজিশ্যনৰ পৰা লোৱা হৈছে ইয়াৰ আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ লাৰ্ণিং আৰু একুইজিশ্যনৰ বিষয়ে গতিকে আপোনালোকে নিশ্চয় লাৰ্ণিং আৰু একুইজিশ্যনৰ বিষয়ে ভাল ধাৰণা কৰিব পাৰিছে আজিৰ ভিডিঅ'টি যদি ভাল লাগিছে তেন্তে ইয়াক লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি আপুনি আমাৰ চেনেলটো আজি প্ৰথমবাৰৰ কাৰণে চাই আছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে আপুনি টেট বা চি টেট সংক্ৰান্তীয় আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ সময়মতে পাব পাৰে প্ৰিয় বন্ধুসকল আমি আমাৰ নেক্সট ভিডিঅ'টিত আলোচনা কৰিম চি টেটৰ অসমীয়া লেংগুৱেজৰ কাৰণে দৰকাৰী অন্য এটা পইণ্টৰ ওপৰত গতিকে আজিৰ কাৰণে ইমানেই ধন্যবাদ